হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ সৈতে চাই আছে এনিমেল লাভাৰ ব্লগছ। আজি এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বাদুলী খুৰুং মেলা। গতিকে ব'লক পলম নকৰি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে ব'লক আমি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। এতিয়া আমি বামুণী তিনিআলি পাই গ'লোঁ। ইয়াৰ পৰা সো ছাইডে আৰু 10-12 কিলোমিটাৰমান গ'লে বাদুলী খুৰুং মেলা পাই যাম। ইয়াতে কিবা অকণ খাই ল'লোঁ চবেই। গতিকে ব'লক মোৰ সৈতে আপোনালোক চাই থাকক এনিমেল লাভাৰ ব্লগছ। আমাৰ পিছত আৰু দুজন ব্লগাৰ আহি আছে। এতিয়া আমি আহি পাই গ'লোঁ বাদুলী খুৰুং মেলাৰ মূল তোৰণ। এতিয়া আপোনালোকে দেখিবলৈ পাইছে শ্ৰী শ্ৰী ঐতিহাসিক বাদুলী থান খুৰুং, যিখন মূল দুৱাৰ, স্থাপিত 2001 চন। এতিয়া চেক গেটত পইচা দিব লাগিব। আকৌ বেয়া ৰাস্তা আৰম্ভ। এতিয়া আমাৰ গাড়ী পাৰ্কিং হৈ গ'ল। এতিয়া আৰু অলপ দূৰ খোজকাঢ়ি যাব লাগিব বাদুলী মেলালৈ। দাদা, পাৰ্কিং কিমান টকা? 20 টকাকৈ ন? ঠিক আছে, 20 টকা দিলে। এতিয়া আহি পাই গ'লোঁ বাদুলী খুৰুং মেলাৰ মেলা। পূৰা ডাঙৰ মেলা চলি আছে। আপোনালোকক গোটেই মেলাখন প্ৰায় কিছু অংশ দেখুওৱাৰ চেষ্টা কৰিম। গতিকে মোৰ সৈতে চাই থাকক এনিমেল লাভাৰ ব্লগছ। এইবাৰ মেলাখন অলপ সৰু হৈছে আগতকৈ। এতিয়া আমি বাদুলী খুৰুঙৰ মূল মন্দিৰটোৰ পৰা গুহাটোৰ পৰা গৈ লওঁ। পিছত আপোনালোকক গোটেই মেলাখন দেখুওৱাৰ চেষ্টা কৰিম। এইখনে হৈছে বাদুলী খুৰুং মেলালৈ যোৱা প্ৰৱেশ দ্বাৰ। কিমান ওপৰলৈ যাব লাগিব চাওক। এনেকৈ খোজকাঢ়ি গৈ থাকিব লাগিব। আৰু ওপৰত যাব লাগিব। গতিকে ব'লক সময় পলম নকৰি আমি গৈ থাকোঁ। আমি বৰ্তমান আহি পাই গ'লোঁ ঐতিহাসিক বাদুলী খুৰুং মেলাৰ সুৰংগ। আৰু ইয়াৰ মাজেদি আৰু অলপ দূৰ যাব লাগিব সোমাই ভিতৰলৈ। এইটো ইয়াৰ মন্দিৰটো। সকলো প্ৰায় ভাগৰি গৈছে। গতিকে ব'লক দেৰি নকৰোঁ, সুৰংগটোৰ ভিতৰলৈ সোমাই যাওঁ। আপোনালোকৰ ভিতৰত কিনো আছে সকলো দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ব'লক মোৰ সৈতে। এইটোৱে সেইটো গুহা। ইয়াত দি আৰু অলপ দূৰ খোজকাঢ়ি যাব লাগিব। এইটো গুহা, প্ৰথম গুহা। প্ৰায় 6-7-8টা গুহা আছে। গতিকে ব'লক আপোনালোকক ইয়াৰ ভিতৰলৈ লৈ যাওঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে মম জ্বলাই থোৱা হৈছে গুহাৰ ভিতৰত। আৰু ভগৱানো যেন ইয়াৰ শিলবোৰ এনেকুৱাকৈ সৃষ্টি কৰিছে। ইয়াৰ শিলবোৰ খহটা মানুহে খোজ ৰাখিব পৰাকৈ যেন শিলবোৰ সৃষ্টি হৈছে। আপোনালোকে চাব পাৰে। এয়া
এয়া আপোনালোকে দেখিবলৈ পাইছে বাদুলি মানুহৰূপী বাদুলি পাই ওলমি আছে। কিমান বাদুলি আছে আপোনালোকে চাওক, নিজে আপোনালোকে লক্ষ্য কৰিব পাৰিব। সিফালেও আছে আপোনালোকক। এয়া আপোনালোকে দেখিবলৈ পাইছে প্ৰায় দুৰ্গম গুহাৰ মাজেৰে আমি যাত্ৰা কৰি গৈ আছোঁ। প্ৰায় একেবাৰে পিছল, খোজকাঢ়ি মানে ধূলি। এইটো কৈছে প্ৰায় দুৰ্গম। আপোনালোকে দেখিব পাইছে কিমান ঠেক গুহা, প্ৰায় সোমাবলৈ বহুত কষ্ট। এইখিনি পানী চুব লাগিব। প্ৰিয় বন্ধুসকল, বাদুলী খুৰুঙৰ ওপৰৰ পৰা কুন্দলী পাহাৰৰ এক নৈসৰ্গিক প্ৰাকৃতিক দৃশ্য দেখিবলৈ পোৱা যায়। গতিকে মোৰ ভিডিঅ'ৰ যোগেদি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ পাহাৰৰ ওপৰৰ পৰা কিমান ধুনীয়াকৈ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিব পাৰি। গতিকে চাওকচোন কিমাননো ধুনীয়া নগাঁও জিলাৰ কুন্দলী পাহাৰৰ প্ৰাকৃতিক মনোৰম দৃশ্য। প্ৰিয় বন্ধুসকল, এই বাদুলী খুৰুং মেলাৰ লগত আজিও এক গভীৰ ৰহস্য জড়িত হৈ আছে। ইয়াৰ মানুহসকলে ক'ব খোজে যে তাত থকা বাদুলীবোৰ, শিলত ওলমি থকা বাদুলীবোৰ আগতে নাৰী আছিল, অৰ্থাৎ তাত নাৰীৰ ৰাজ্য আছিল, নাৰীসকলে তাত বাস কৰিছিল আৰু তাত পুৰুষৰ সমাৱেশ প্ৰায় নিষিদ্ধ আছিল। কিন্তু এজন মুনিয়ে সেই তাত নাৰীসকলেনো কি কৰে তাকে চাবলৈ এদিন তাত প্ৰৱেশ কৰিছিল, নাৰীৰ বেশত প্ৰৱেশ কৰিছিল। আৰু তেতিয়া তেওঁ ভিতৰত যেতিয়া ধৰা পৰিল আৰু তেতিয়া নাৰীসকলে শাস্তিৰূপে তেওঁক মূৰটো তললৈ কৰি ভৰিত বান্ধি ওলমাই থলে। আৰু তেতিয়াই সেই মুনিজনে শাপ দিলে যে তেওঁলোকো সেই বাদুলীৰ নিচিনাকৈ তাত ওলমি থাকিব। গতিকে এই হৈছে বাদুলী থানৰ মূল ৰহস্য। প্ৰিয় বন্ধুসকল, এতিয়া আমি বাদুলী মেলাৰ পৰা বিদায় মাগিব লাগিব। আমি এতিয়া বাদুলী মেলাৰ পৰা ওলাই আহিলোঁ। মোৰ পিছফালে দেখিছে এইখন বাদুলী মেলাৰ মূল তোৰণ। গতিকে বহুতো স্মৃতি মনত লৈ পুনৰ অহা বছৰলৈ লগ পোৱাৰ আশাৰে বাদুলী মেলাৰ পৰা বিদায় মাগিলোঁ। বাই বাই। এতিয়া আমি আহি পাই গ'লোঁ কুন্দলী টি গাৰ্ডেন, আৰু ইয়াতে কেইখনমান ফটো উঠিম। DSLR ফটো উঠি আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ, বেছি দীঘলীয়া নকৰোঁ। আজি ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। লগতে আগলৈ মোৰ ভিডিঅ'সমূহ পাই থাকিবলৈ বেল আইকনটো দবাই দিব। গতিকে আজিলৈ ইমানতে, টাটা, বাই বাই।